can't forget the day we met. Your eyes so blue, me piercing through. I can't forget the day we met. Your smile so bright, it made me swoon. Our love is like a summer's day, hot and endless in a magic way. Whenever I see you, all I can think is my summer love. We're waiting for you, my love. My summer love, we're waiting for you, my love. I can't forget the day we met. You look so. Hello everyone, welcome to my another video. আজি ভিডিওটো মোৰ বাবে বহুত স্পেশাল হয়। আপোনালোকে যেতিয়া সম্পূৰ্ণ ভিডিওটো চাব তেতিয়া হয়তো গম পাব যে এই ভিডিওটো মোৰ বাবে কেলে স্পেশাল হয়। একচুয়ালি বহুত দিনৰ পৰা কিছুমান সপোন আছিল। এই সপোনবোৰ সফল কৰিবলৈ চেষ্টা কৰি আছিলোঁ আৰু ফাইনালি সফল হ'ল। সো কি আছিল সেই সপোনবোৰ আৰু মই কাৰ বাবে ইমানখিনি কৰিছোঁ সেই গোটেইখিনি জানিবৰ বাবে মোৰ সম্পূৰ্ণ ভিডিওটো শেষলৈকে চাব। Hello everyone, welcome to my another video. আজি মই আহিছোঁ মৰিগাঁৱৰ এখন ইলেক্ট্ৰনিক্সৰ দোকানলৈ। নামটো হৈছে সম্ৰাট ইলেক্ট্ৰনিক্স। একচুয়ালি মই এইখন দোকানৰ পৰাই কিনো, যিমানখিনি মানে ইলেক্ট্ৰিকেল আইটেমছ থাকে ইয়াৰ পৰাই লওঁ। সো আজি আহিছোঁ কিছুমান মাৰ সপোন পূৰ কৰিবলৈ। মাও আহিছে মোৰ লগত। একচুয়ালি মায়ে বহুত দিনৰ পৰা কৈ আছিলে যে মাক সাউণ্ড সিস্টেম এটা লাগে বা তেনেকুৱা আৰু কিবা কিবি অলপ মায়ে বিচাৰি আছিলে। সো মই আজি ভাবিলোঁ যে মাক লৈ যাওঁ। তো সাউণ্ড সিস্টেম মই ইউনিভাৰ্সেল সাউণ্ড সিস্টেমটো চেক কৰি আছোঁ। এতিয়ালৈ ফাইনেল হোৱা নাই, চাই লওঁ কি হয়। আৰু তাৰ পিছতে এটা ফ্ৰিজ এটা চাইছোঁ, LG ফ্ৰিজ, আৰু লগতে ৱাশ্বিং মেচিন এটা, ইনভাৰ্টাৰ এটা, আৰু এখন মই একচুৱেলি কুলাৰ ল'ম বুলি ভাবিছিলোঁ। মায়ে ক'লে কি কুলাৰ নালাগে, কাৰণ কি মা আৰু দেউতা ঘৰত থাকে। সো মাহঁতে ইমানখিনি হেৰি কৰিব নোৱাৰে, সেইকাৰণে মায়ে ক'লে যে ষ্টেণ্ড ফেন এখন ল'বলৈ। সো সাউণ্ড সিস্টেম ইউনিভাৰ্সেলটো পচন্দ কৰিলে, দেন আপোনাৰ LG ফ্ৰিজ এটা পচন্দ কৰিছে। মই দেখুৱাই আছোঁ আপোনালোকক, সেইটো অলপ পিছলৈকে আছে। সো ইয়াতে আপুনি যিমানখিনি বিচাৰে মানে ইলেক্ট্ৰনিক্স ডিভাইচ চব পোৱা যায়। সো ফাইনেলি মায়ে এইটো পচন্দ কৰিলে, LG ফ্ৰিজ। ভালেই লাগিলে। একচুৱেলি মই কৈছিলোঁ যে অলপ প্লেইন লওঁ বুলি, মাৰ পচন্দ নহয়। সো মায়ে মানে অলপ ডিজাইন থকা এটা পচন্দ কৰিলে। সো ফাইনেলি এইটো পচন্দ কৰিলে মায়ে। দেন তাৰপিছতে আপোনাৰ ৱাশ্বিং মেচিনটো পচন্দ কৰিছে, সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। চ' আই থিংক শ্বি ইজ ভেৰি হেপ্পী। যদিও মানুহে কয় যে পইচাৰে হেপিনেছ কিনিব নোৱাৰে। এইখন ফেনখন, চ' এইখন ফেন লৈছিলোঁ। তো মই কৈ আছিলোঁ যে যদিও পইচাই হেপিনেছ কিনিব নোৱাৰে, বাট ষ্টিল আমি ছোৱালী হিচাপে বা ল'ৰা ছোৱালী হিচাপে, আৰু এইটো এটা আপোনাৰ ৱাশ্বিং মেচিন পচন্দ কৰিলে মায়ে। চ' এইটো হৈছে ৱাশ্বিং মেচিন। ৱাশ্বিং মেচিনটো চেমচাঙৰ লৈছে, 6.5 kg। একচুৱেলি মই ইমানকৈ এইখিনি ফিচাৰ্ছবিলাক ইমান বেছি মানে ভালকৈ গম নাপাওঁ। চ' যিটো পচন্দ হৈছে সেইটোৱে লৈ লৈছোঁ আৰু। চ' এতিয়া তেওঁলোকে বিল বনাই আছে, বিলটো ৰেডি হোৱাৰ পিছত পে'মেণ্ট কৰিম। তো মই সেইটোৱে কৈছিলোঁ যে মা দেউতাক আমি যিমানখিনি পাৰোঁ সিমানখিনি তেওঁলোকৰ হেপিনেছৰ বাবে কৰিব লাগে। চ' যদিও পইচাই সুখ কিনিব নোৱাৰে, কেতিয়াবা কেতিয়াবা অলপ পাৰে। চ' এতিয়া আমাৰ বিল পে'মেণ্ট কৰা হৈ গ'ল। মই চেষ্টা কৰিম আপোনালোকক গোটেইখিনি বস্তু ঘৰত যোৱাৰ পিছত ভালকৈ দেখুৱাবলৈ। নাজানো কিমান দূৰ সম্ভৱ হয়। ইয়াৰ পৰা মেকানিক যাব বস্তুবোৰ ফিটিং কৰিবলৈ। চ' ফ্ৰিজটো আমি থলোঁ কিটচেনত। ইয়াতে ফ্ৰিজটো থলোঁ। এইটো হৈছে ফ্ৰিজটো LG, যিটো মায়ে পচন্দ কৰিছিলে, সেইটোকে আনিলোঁ বাৰু। দেন কিটচেনৰ ছাইডৰ ৰুমটোতে থৈছোঁ ইনভাৰ্টাৰটো। এইটো ইনভাৰ্টাৰটো একচুৱেলি মই আপোনালোকক ভাবিছিলোঁ দেখুৱাম বুলি পেকেজত থাকোঁতে, বাট সেইটো পচিবল নহ'ল। বহুত বস্তু মানে প্ৰয়োজন হ'ল, আকৌ সেইবোৰ আনিবলৈ যাব লগা হ'ল। দেন আনিলোঁ কৰিলোঁ, চ' সেইকাৰণে পেকেজিঙত দেখুৱাব নোৱাৰিলোঁ। আৰু ৱাশ্বিং মেচিনটো এতিয়ালৈ ফিক্স কৰা হোৱা নাই। ইয়াৰ বাবেও বহুত কিবা কিবি প্ৰয়োজন আছে, যিখিনি ফেচিলিটি এতিয়া বৰ্তমান ঘৰত নাই, সেইখিনিও ৰেডি কৰিব লাগিব। চ' পিছে পৰে ৱাশ্বিং মেচিনটো ফিক্স কৰিম। এতিয়া এইটো এনেকৈ কাৰ্টুনতে থোৱা হৈ আছে। দেন আৰু আপোনাৰ সাউণ্ড চিষ্টেমটো এটা প্ৰব্লেম হ'ল। সাউণ্ড চিষ্টেমটো ইউনিভাৰ্সেলটো ইমান বেছি ভাল নালাগিলে চাউণ্ডটো, মানে তাৰ স্ক্ৰীণখন ভাইব্ৰেট হৈ থাকে। চ' সেইটো চেঞ্জ কৰিলোঁ। আৰু ষ্টেণ্ড ফেনখন এনেকৈ ছাইডত থৈ দিছোঁ ড্ৰয়িং ৰুমতে, মানে যেতিয়া প্ৰয়োজন হয় ইউজ কৰোঁ। আৰু সেই ইউনিভাৰ্সেল সাউণ্ড চিষ্টেমটো চেঞ্জ কৰি পিনে মই ছনী সাউণ্ড চিষ্টেমটো আনিলোঁ। এইটো আপোনালোকে আগৰ ভিডিঅ'ত মানে প্ৰিভিয়াছখিনিত দেখিছে চাগে।
তাতে কি হৈছিলে এই ছাইডত এখন স্ক্ৰীণ আছিলে ইউনিভাৰ্চেলটোত আৰু সেই স্ক্ৰীণখন বহুত ভাইব্ৰেট হৈছিলে সেইকাৰণে মানে বেছটো ইমান ফিল হোৱা নাছিলে সেইকাৰণে মই সেই ইউনিভাৰ্চেলটো ৰিটাৰ্ণ কৰি পেলাই এই ছনী ছাউণ্ড ছিষ্টেমটো আনিলোঁ আৰু ইয়াৰ কোৱালিটি বহুত ভাল হয় শুনি বহুত ভাল লাগিছে চ' এইখিনি আছিল আজিৰ ভিডিঅ'ত চ' গাইজ থেংক ইউ ভেৰি মাছ মোৰ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে এণ্ড আই হোপ আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিছে আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰিব আৰু কমেণ্ট দিব আৰু লগতে যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলত ভিডিঅ' চাইছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি লগতে আপোনালোকৰ কিবা সুধিবলগীয়া আছে আৰু জানিবলগীয়া আছে তেন্তে কমেণ্ট ছেকশ্যনত জনাব পাৰে থেংক ইউ ভেৰি মাছ